তোমালোকে এনে মোক এই ৰাজনৈতিক দলৰ কথা কয় সমালোচনা নকৰিবা বুজিছা হে আজি আমি জয়ন্ত ভাইটিৰ হাতৰ পোলাও চাবলৈ পাম জয়ন্ত ভাইটি মিঠাতেল দিছো আৰু এইজন আমাৰ জোঁৱাই হাই কিচমিচ এইটো আদা নহৰুৰ পেষ্ট মাংস হাই দোস্তো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জয়ন্ত মাধৱ ব্লগছত আজি জয়ন্ত ভাইটি আমাৰ কিটচেনত আছে কি কৰি আছে আহক আমি সকলোৱে চাওঁ মনে মনে জয়ন্ত ভাইটিয়ে গম পোৱা নাই যে মই ভিডিঅ' কৰি আছোঁ আপোনালোকে চাব জয়ন্ত ভাইটিয়ে কি কৰি আছে আহক আমি কিটচেনলৈ যাওঁ আমি গৈ আছোঁ মনে 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 বলক সকলোৱে আমি লাহে লাহে যাওঁ জয়ন্ত ভাইটিয়ে কি কৰি আছে এতিয়া চাওঁ এইটো আমাৰ নৱজ্যোতিহঁতৰ ৰুম হয় ইয়াৰ ৰুমৰ ভিতৰত সোমাই আহি এফালে কিটচেন আছে এয়া জয়ন্ত ভাইটি ব্যস্ত হৈ আছে এয়া গাজৰ মটৰ আৰু পিঁয়াজ কাটি আছে জয়ন্ত ভাইটি কি কৰিছা মাংস বনাবা আৰু কি বনাবা আজি মাংস আৰু পোলাও বহুত ডিমাণ্ড আছে ন সকলোৱে ডিমাণ্ড কৰিছে পোলাও খাবৰ কাৰণে তেনেহ'লে বন্ধু বান্ধৱসকল আজি আমি জয়ন্ত ভাইটিৰ হাতৰ পোলাও চাবলৈ পাম জয়ন্ত ভাইটি এয়া জয়ন্তই মাংসত বনাবলৈ তেল দিছেহি মই মিঠাতেল দিছো আৰু তেল গৰম হৈ আছে তেল গৰম হোৱাৰ পিছত ইয়াত কি দিব লাগে জয়ন্ত ভাইটিয়ে ক'ব ইয়াত আছে লচুনৰ পেষ্ট আৰু ইয়াত কি আছে ভাইটি এইটো আদা ইয়াত আদা খুন্দি থোৱা আছে ইয়াত গৰম মছলা এইখিনি ইয়াত কি দিবা মই এটা এইকেইটা গোটা মছলাকেইটা দি দিছোঁ ইয়াত গোটা মছলা দি দিছে তেলত তেল গৰম হৈ গৈছে আপোনাৰ এতিয়া জয়ন্তই পিঁয়াজ দি আছে এয়া পিঁয়াজ দিছে এয়া চব জয়ন্ত ভাইটিয়ে বনাই আছে এতিয়া জয়ন্ত ভাইটিয়ে কিবা ক'ব কি কৰি আছা ভাইটি ভালকৈ কোৱা পিঁয়াজ ভাজি আছে এয়া জয়ন্ত ভাইটিয়ে পিঁয়াজ ভাজি আছে ৰঙাকৈ ভাজি লওঁ তাৰপিছত মাংস দিম মাংসটো খাবলৈ বহুত টেষ্টি হ'ব চাগে টেষ্টি হ'ব আজি মই বনোৱা খাদ্য সেইকাৰণে ইমান শকত আছে চাই লওক আপোনালোকে জয়ন্ত ভাইটি বহুত শকত আছে ইজ্জতটো লুটি দিছে ইজ্জত লুটা নাই সঁচা কথাটো কৈ দিছোঁ এয়া জয়ন্ত ভাইটিয়ে বনাই আছে এতিয়া এই পিঁয়াজখিনি ৰঙা হৈছে লাহে লাহে এতিয়া ইয়াত কি দিবা মাংস ভাজি ল'ম আমি মাংস ভাজি ল'ম আদা নহৰু পেষ্ট দি আমি মাংস ভাজি ল'ম এয়া নৱ আহিছে আমাৰ হিৰো এয়া চাওক জয়ন্ত ভাইটি এতিয়া আদা নহৰু পেষ্টখিনি ইয়াত দি দিম আপুনি পিছফালৰ হাল্লাটো আপোনালোকে মন নকৰিব পিছফালে বেলেগ হাল্লা এটা হৈ আছে ৰুমত হাল্লা হ'বই আৰু অকণমান ল'ৰাহঁতে ফূৰ্তি কৰি আছে এয়া আমাৰ মাংস এয়া এতিয়া ভাইটিয়ে ইয়াত বিলাহী দিব বিলাহী দি দিম ভাইটিয়ে বিলাহী দিছে আমাৰ হৰলিক্সৰ টেমাত থকা হৰলিক্সৰ টেমাত আমি হালধি ৰাখিছোঁ এইটো সকলোৰে ঘৰতে আৰু নিমখ হালধি থ'বলৈকে এইটোৱে ব্যৱহাৰ কৰা হৰলিক্সৰ বটল নহয় আচলতে বয়াম এয়া নিমখ দি দিছোঁ নিমখ অকণমান দিছোঁ এতিয়া পিছত আকৌ টেষ্ট কৰি আমি দি থাকিম আপোনালোকে চাই থাকিব এয়া আমি গৰম মিট মছলা দিলোঁ এইটো জিৰা দিছোঁ আৰু কি দিবা আমি ইয়াতে ৰাখিছোঁ এইখিনি এই ধনিয়া দিছে অলপ দিছোঁ বেছি মছলা খোৱাটো ভাল নহয় স্বাস্থ্যৰ কাৰণে সেইকাৰণে কমকৈ দিওঁ মছলা ৰেড চিলি অকণমান দি দিওঁ জাষ্ট কালাৰৰ কাৰণে অকণমান আচলতে এইটো কালাৰ নহয় জ্বলা হয় কালাৰো অকণমান ভাল হয় ৰঙা টাইপৰ হৈ যায় বাকী ইয়াত অলপ মই পানী ইয়াত অকণমান পানী দিলে এইটো আমি ইয়াত পানী আছে এইটো ফিল্টাৰৰ পৰা এইটো পানী দি দিয়া ইয়াত পানী আছে এইটো পানী অকণমান দি দিছোঁ পানী দিয়াৰ লগে লগে এইটো অকণমান ভাল হৈ যায় মছলাটো ইয়াত মছলা এতিয়া দি দিব ভাইটিয়ে এয়া মছলা দি দিছে
মাংস আমি ইয়াত এতিয়া দি দিম। ভাইটিয়ে মাংস দিছে ইয়াত। মাংস কৰি এয়া চাওক মাংস এতিয়া অকণমান মিহলাই দিছে মছলাৰ লগত। ইমান ধুনীয়াকৈ কাম কৰি আছে ইয়াত। আৰু এফালে চাওঁ আমাৰ ৰুমমেট কি কৰি আছে। এয়া চাওক এয়া ছোৱালীৰ লগত ব্যস্ত। এইফালে এই আমাৰ বগীনদীৰ ছোৱালী চাইছে। এই মোৰ ঘৰ বগীনদী, সেই মোৰ জোঁৱাই আৰু এতিয়া বগীনদীৰ গোটেই ছোৱালী মোৰ ভণ্টি। অঁ এতিয়া আমাৰ লগত মানে এই এখন হোষ্টেলত থকা ল'ৰা বেলেগে ক'ত কি কৰি আছে আপোনালোকক সকলোকে দেখাই দিছোঁ। এয়া চাওক এয়া আমাৰ হোষ্টেলৰ নাম ধনাশ্ৰমৰ 3 নম্বৰ ৰুমত এটা ভাইটি আছে, জুনিয়ৰ ভাইটি এজন আমাৰ ইয়াত BEd কৰি থকা ভাইটি এজন ইয়াত থাকে। আমি আহকচোন তেওঁ কি কৰি আছে চাই লওঁ। এয়া ভাইটি একদম প্ৰেমত মচগুল, প্ৰেমিকাৰ লগত কথা পাতি আছে নিজৰ। এয়া মাংস ফ্ৰাই হৈছে। এতিয়া জয়ন্ত ভাইটিয়ে ইয়াত আলু দিছে। নতুন আলু ধুনীয়াকৈ কাটিছে ভাইটিয়ে, আলু দি দিছে। এতিয়া লৰাই দিছে। এতিয়া এইটো দেখি ভোকে লাগি গৈছে আৰু কেতিয়া খাবলৈ পাওঁ সেইটোৱে অপেক্ষাত। এই চাওক পোলাও বনাবৰ কাৰণে পিঁয়াজ, গাজৰ, কাজু, মটৰ, কিচমিচ, এইটো আদা নহৰুৰ পেষ্ট, তেজপাত, গোটা মছলা, লং, দালচেনি গোটেইখিনি ইয়াতে আছে। ইয়াত এতিয়া এইফালে চাওক জয়ন্ত ভাইটিয়ে ইয়াত ৰিফাইন দিছে কুকাৰত অকণমান। ৰিফাইনত অকণমান ফ্ৰাই কৰা হ'ব চাউল। এতিয়া ঘিউ দিম আমি ইয়াত। ঘিউ দিছোঁ আমি ইয়াত সৰুকৈ ঘিউ আনিছোঁ আৰু এদিন খাবৰ কাৰণে। ইউটিউবত চাই আমি শিকিছোঁ বনাবলৈ। পোলাও বনাবৰ কাৰণে স্পেচিয়েল চাউল আনিছোঁ আমি। ভাইটি এইটো চাউলটো কি চাউল বুলি কয়? দীঘল বাসমতী চাউল। গোন্ধটো বহুত ভাল হ'ব বাসমতী চাউলৰ। ইয়াত গোটা মছলা, তেজপাত দিয়া হ'ল। এতিয়া ভাইটি কি দিবা? এতিয়া পিঁয়াজ দিব ইয়াত ভাইটিয়ে। আমাৰ ৰুমৰ আৱাসীসকল কেনেকৈ বহি আছে আপোনালোকে সকলোৱে এবাৰ চাই লওক। লুকাইছে। এতিয়া চাওক, হাই বুলি কৈ দিয়া ভাইটি, এবাৰ হাই বুলি কৈ দিয়া। এইটো আমাৰ মোদীৰ বহুত ধুনীয়া মিমিক্ৰি কৰে যে আমাৰ টিভিত। তৰুণ ডাঙৰীয়া এটা মিমিক্ৰি কৰি দিয়া। মই শুই থকা ভ্লগ বনাবলৈ আহিছা, সি কম হাৰাই মিলানে শৰ্মাটোক চৰ মাৰি তাক কাণ ধুলা কৰি দিম মই। গজব বেজতি হে। মাংস ৰেডি। এয়া পোলাও ৰেডি। এতিয়া আমি ডিষ্ট্ৰিবিউট কৰি খাম আৰু ধুমধামকৈ। এতিয়া খাই থকাটো আমি ভিডিঅ' দেখাব নোৱাৰিম কাৰণ আমি খোৱাতে ব্যস্ত থাকিম আৰু। এতিয়া বিতৰণ চলি আছে। জয়ন্ত ভাইটিয়ে পোলাও বিলাই আছে, মোমেনে মাংস বিলাই আছে। চাই লওক, বিতৰণ কাৰ্যসূচী চলি আছে। আমি খাম এতিয়া। এয়া চাওক মাংস বিতৰণ চলি আছে। মোমেনে একদম এপিছো কাকো বেছি নিদিয়ে, কাকো কমো নিদিয়ে, একদম সমানকে ডিষ্ট্ৰিবিউট কৰি আছে। শৰ্মাদাহে ভিডিঅ' কৰি আছিলে, মই কৰিলে এতিয়া বেয়া হ'ব। কেনেকুৱা হৈছে খাবলৈ? জুই হৈছে ন? টেষ্টি মজা জুই। বুজিছা, আমাৰ অসমতো বানপানী হয়, আমেৰিকাতো বানপানী হয়। এতিয়া আমেৰিকাৰ লগত আমাৰ অসমৰ কিনো পাৰ্থক্য দেখিলা? তোমালোকে এনেই মোক এই ৰাজনৈতিক দলৰ কথা কয় সমালোচনা নকৰিবা, বুজিছা? মই অসমৰ চিফ মিনিষ্টাৰ হয় যি হ'লেও, বুজিছা? বঢ়িয়া। কোনো ভিডিঅ' বনোৱাৰ প্লেনিং নাছিলে, আমাৰ শৰ্মাদাই মনে ভিডিঅ'টো আৰম্ভ কৰি দিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আৰু আমি শুই যাম, চিনেমা এখন লগাই ল'ম, চিনেমা চাম, তাৰপিছত